আব্দুল ৰহমান অঁ বিজুবলী কলনী প্লেন ডিষ্ট্ৰিক্ট কাঠৰ কাৰ্বি আংলঙৰ মালবিলাক প্লেনছত এইবিলাক মাল নাপায় কাঠৰ মালিকটো মই নাজানো মই নাজানো এইটো কাৰ্বি আংলঙৰ কাঠ হ'ব অঁ প্লেনছততো এইবিলাক কাঠ নাপায় এইটো পুলিচৰ লগত মিলাই আনিছে সিহঁতে কাৰ্বি আংলং পুলিচৰ লগত মিলিব লাগিব নিমিলে কেনেকৈ আনিব নিমিলে পুলিচে ধৰিবই ৰাস্তাত থানাটো কাৰ্বি আংলঙতো লাংখাং থানা আছে আমাৰতো চামগুৰি থানা পৰে প্লেন অঁ আমাৰ প্লেনছত চামগুৰি থানা পৰে নাম নাজানো সেইটো মই নাজানো সেইটো যোনে বেপাৰ কৰে সিহে জানিব অঁ চলিয়ে থাকে এইবিলাক চলিয়ে আছে সেইবিলাকো হিচাপ নাম মন কৰোঁ না মই অঁ গম পাইছোঁ মোৰ ঘৰত তিনিআলিতে ওচৰত ঘৰ গাড়ী আহি আছে গৈ আছে লোড হৈ আছে ৰাতি টোপনি ভাঙি যায় কেতিয়াবা কাঠৰ আগত বন্ধ কৰিব লাগে মোৰ হিচাপত বন্ধ কৰিব লাগে গোটেই পাহাৰ এনেই ধ্বংস কৰি দিলে আগতে আমি 300 টকাত কাঠ কিনিব পাৰোঁ আজিকালি 1000 টকাত কাঠ কিনিব নাপাওঁ অচিয়া হিচাপত অচিয়ে এইটো ভুল কৰি আছে অচিয়ে তেখেতে এখন এজন আইনৰ মানুহ হয় অঁ সেইটো কেইবছৰ বাৰু চলি আছে সেইটো হিচাপ নাই কেইবছৰ চলি আছে আগতে চিঅ' চলিছিলে তাৰপিছতো এতিয়াতো চিঅ' নাই এতিয়া 2 নম্বৰ এইবিলাক ডাইৰেক্ট সেইটো সিহঁতে বুজিব সেইটো মই বুজি কিমান দিয়ে কাক দিয়ে কিমান পইচা দিয়ে কাক পইচা দিয়ে সেইবিলাকতো মই নাজানো কাৰণ মইতো এইবিলাক বিষয়ে কাম নকৰোঁৱেই সেইবিলাক বিষয়ে মোৰ অৱগতও নাই কিন্তু মই এইটোৱে জানো পুলিচক যদি নিদিয়ে তেতিয়াহ'লে পুলিচে আনিবলৈ দিব জানো আপোনাৰ ঘৰৰ পৰা কিবা এটা বস্তু আনিবলৈ দিব জানো আপোনাক নোকোৱাকৈ এই ঠিক তেনেকৈ পুলিচে আইনৰ মানুহ ক'ব লাগিব তেতিয়াহে দিব কাঠৰ পৰাই নাম নাজানো মই নাম নাজানো এইটো কাৰ কাঠ তাকো নাজানো না অঁ অঁ মই নাজানো কাৰণ এইবিলাক বস্তু মোৰ এইটো আগে পিছে নাহোৱেই মই খালি শব্দই পাওঁ যে গাড়ীখন আহি আছে গৈ আছে লোড হৈ আছে শব্দ পাওঁ আৰু